লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে। ঠাণ্ডা লাগিছে তোমাৰ কম্বল উৰি লোৱা, ঠাণ্ডা লাগিছে তোমাৰ কম্বল উৰি লোৱা, তথাপিতো যদি গুছানে ঠাণ্ডা, এটা কাম কৰা, মোকে বিয়া পাতি লোৱা। কিন্তু আজি চাৰিটো বহুত বেছি খাতাৰনাক আৰু খাতাৰনাক মানে খাতাৰনাক হ'ব। চ' লেটছ গ'। নমস্কাৰ মোৰ মৰমৰ কেঁচা কলিজাসকল, আৰু তোমালোকে চাই আছে মোৰ অন্য এটা নতুন ভিডিঅ' মানৰ ৰোষ্টাৰ বয়। ভাই মই ন ইনষ্টাগ্ৰামটো মেলি থাকোঁতে অকল এজনী ভিডিঅ' আহে, যোনজনী কেলা বনৰ পক্ষী ন, অকল তাইৰ মুখত এইবিলাকে পোৱা যায়। ঠাণ্ডা লাগিছে তোমাৰ কম্বল উৰি লোৱা, ঠাণ্ডা লাগিছে তোমাৰ কম্বল উৰি লোৱা, তথাপিতো যদি গুছানে ঠাণ্ডা, এটা কাম কৰা, মোকে বিয়া পাতি লোৱা। ঠাণ্ডা লাগিছে তোমাক কম্বল উৰি নহয়, কম্বল কেলা উলিয়াই লোৱা, কম্বল উৰি লোৱা। ভালকে ৱৰ্ড কেইটা ক'ব নাজানে, অসমীয়া শিকিব আহিবি, মই তোক শিকাই দিম। কাম কৰা, মোকে বিয়া পাতি লোৱা। হে কেলা তোক বিয়া পাতিলে ন মোৰ মাৰে আগফালে সোমোৱাব আৰু কেলা পিছফালে দুইটাকে ওলাব না। বেবী আই এম চ' চৰি কেলা, তোৰ লগত কেলা মই আমাৰ ইমান ধুনীয়া ঘৰখনৰ পৰা ওলাই যাব নাই ন। অ'কে ভাই নেক্সট। বোলো পৰিছে ঠাণ্ডা, চেনিৰাম ল'ৰাবোৰে মাৰি থাকে ছোৱালী পটুৱাৰ ঠাণ্ডা। বোলো ঠাণ্ডা, চেনিয়াৰ ল'ৰাবোৰে মাৰি থাকে চেনি খোৱাৰ ঠাণ্ডা। কিন্তু ন এইটো চেনি খোৱাটো কেলা মজাই বেলেগ দিয়াচোন। ঠাণ্ডা দিনত চেনি খাই তাক বাহ কিন্তু মজা পাবি বে। বোলো পৰিছে ঠাণ্ডা, চেনিৰাম ল'ৰাবোৰে মাৰি থাকে ছোৱালী পটুৱাৰ ঠাণ্ডা। আহিবি মই অলপ কেলা চেনিটো খাই দিম তোক। চৰি কেলা তোকতো অলৰেডি কেলা চেনি খালি ন, চেনিটো খালে কাৰণে তই বুজিছ ন, নিজৰ প্ৰাউড ফিল কৰিছ কিমানটো কেলা চেনি খায়। গালি দিবলৈ শিকি লোৱা, কাৰণ আজিৰ যুগৰ কিছুমান মানুহে ভাল ভাষা বা ভাল শব্দৰে কথা বুজি নাপায়। গালি দিবলৈ শিকি লোৱা, কাৰণ আজিৰ যুগত ন এক গালি পৰা মানুহ বহুত ওলাইছে। চ' গালি দিবলৈ শিকা জল্দি জল্দি। যুগৰ কিছুমান মানুহে ভাল ভাষা বা ভাল শব্দৰে কথা বুজি নাপায়। এনেই কেলা ভাল ভাষা আৰু ভাল শব্দ উলিয়াই। আহিবি মই অলপ শিকাই দিম তোক হেৰো, তাৰপিছত তই ৰিলচত ন বনাবি চাৰি। লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে, আৰু মাকক বোৱাৰী লাগে পাৰ্বতীৰ দৰে। ল'ৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে, ঠিক তেনেদৰে তোমাৰ চৰিত্ৰ ন চান্নি লিঅ'নিৰ দৰে। বাদ দিয়া, আমাৰ অসমত চান্নি লিঅ'নি বেলেগ নহ'লেও তোমাকে বনাই ল'ম। ভাই লগ তোমালোকৰ ন বেছিকে এই ৰিলচবোৰত ন অকল ল'ৰাৰ চৰিত্ৰ এনে তাই বৰ ভাল জনী মানুহ। আহিবি ভাই মোক অলপ শিকাই দিবিহি, তই কিমানো তোৰ চৰিত্ৰটো ভাল চাম। Okay, thank you so much guys for watching my video. যদি তোমালোকে ভিডিঅ' চাই জীৱনৰ অকণমান উন্নত পালা, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা। নতুন কোনোবা হৈছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা। নেক্সট ইজ ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ বাই আৰু হাঁহি থাকা সুখত থাকা। समझ रहे हो ना?